আমি হেৰাইছোঁ ৰাষ্ট্ৰৰ কাৰণে তেখেতৰ পৰিয়ালক মই স্মৰণ কৰিছোঁ আৰু সেৱা জনাইছোঁ। এতিয়া কথা হ'ল মই বেলেগ কথা কোৱাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ এটা কথা সকলোৰে মনত থাকে আৰু ভাবি থাকে, এইটো হ'ল চাকৰি কৰাৰ লগে লগে সকলোৰ হাতত পইচা আহি যায়। আমাৰ কমন সেন্সটো কেনেকুৱা, মই অলপ বেলেগ লাইনত কথাটা আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ আজি 28তম বাৰ্ষিক দিৱসৰ লগত সংগতি ৰাখি আমি এটা ত্ৰিকোণীয় এটা সভা আয়োজন কৰিছিলোঁ। ইয়াত যোৱাকালি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী হৈ গৈছে। এই কাৰ্যসূচীত আমাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমাৰ নৰ্থ জোনৰ অল আছাম ফেডাৰেশ্যন অফ ভেটাৰান এছ'চিয়েশ্যনৰ মিটিং বহুত সুন্দৰকৈ হৈ গৈছে। বহুতে প্ৰশংসা কৰিছে কি তামোলপুৰত এনেকুৱা এটা সক্ৰিয় প্ৰাক্তন সৈনিক সন্থা আছে বুলি বহুত শুভেচ্ছা যাচি গৈছে। আজি আমাৰ মুকলি সভা, এই মুকলি সভাত আমি উদ্যোগ হিচাপে আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত জলেন্দ্ৰ মালী ডাঙৰীয়াত পাবলৈ সক্ষম হৈছোঁ আৰু আমি মুখ্য অতিথি হিচাপে আমাৰ তামোলপুৰ জিলাৰ DC ছাৰক আমন্ত্ৰণ কৰিছিলোঁ, কিন্তু এখেতে কৰ্মব্যস্ততাৰ কাৰণে ইয়াত উপস্থিত হ'ব পৰা নাই। তেখেতৰ জাগাত আমাৰ ADC ডাঙৰীয়া ডিম্বাকৰ নাথ ডাঙৰীয়া আহিছে, বহুত ভালকৈ সুন্দৰকৈ এটা মন্তব্য ৰাখিছে। লগতে আহিব পাৰিছে আমাৰ তামোলপুৰ টাউন কমিটিৰ চেয়াৰমেন বাণীকান্ত বসুমতাৰী ডাঙৰীয়া, এখেতেও নিজৰ বহুত বহুমূলীয়া মন্তব্য ৰাখিছে। আৰু আমাৰ তামোলপুৰৰ লোকেল আৰ্মি ইউনিটৰ পৰা কমাণ্ডিং অফিচাৰসকলক নিমন্ত্ৰণ জনোৱা হৈছিল, কিন্তু এখেতসকলে কৰ্মব্যস্ততাৰ কাৰণে আহিব নোৱাৰিলে। তথাপি এখেতসকলৰ পৰা এজন কেপ্টেইন ছাৰ আৰু এজন লেফটেনেণ্ট ছাৰ 20 জেক্ৰিফ আৰু 16 জেকলাইৰ পৰা আহি আমাৰ এই কাৰ্যসূচীত যোগদান কৰিছে। আমি বহুত নথৈ আনন্দিত। আজি সেই সভাখন সফলৰূপে হোৱাৰ কাৰণে আমি আমন্ত্ৰিত অতিথিসকলক বহুত ধন্যবাদ যাচিছোঁ। Lo